শৰ্মা, কেন্দ্ৰীয় সদস্য ৰাজেশ বুলন, কেন্দ্ৰীয় সদস্য ৰত্ন বসনেট, কেন্দ্ৰীয় সদস্য ভুৱন শৰ্মা, দীপক গজৰেল, অৰুণ ভট্টৰাই আৰু ৰাজেন শৰ্মাই অংশগ্ৰহণ কৰা সভাখনত গোৰ্খা জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া হিচাপে অন্তৰ্ভুক্ত কৰিবৰ বাবে সভাত দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰোপৰি সকলো গোৰ্খা জনগোষ্ঠীক জনজাতিকৰণ গোৰ্খা উন্নয়ন পৰিষদত অসম গোৰ্খা সন্মিলনৰ মূল সমিতিক আস্থাত ৰাখি পুনৰ গঠনৰ বাবে দাবী জনাই চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰা গোৰ্খা উন্নয়ন পৰিষদত এজন উপাধ্যক্ষ আৰু 8জন সদস্য গোৰ্খা সন্মিলনৰ ফালৰ পৰা অবিভক্ত শোণিতপুৰ জিলাৰ পৰা অন্তৰ্ভুক্ত কৰা বিগত চৰকাৰৰ দিনত গঠন হোৱা গোৰ্খা উন্নয়ন পৰিষদত অবিভক্ত শোণিতপুৰ জিলাৰ পৰা সমষ্টি ভিত্তিত প্ৰতিনিধিত্ব কৰিব পৰাকৈ 8গৰাকী সদস্য অন্তৰ্ভুক্তি কৰা এই দাবী যদি চৰকাৰে বিবেচনা নকৰে তেন্তে বৃহৎ গোৰ্খা জাতীয় অভিৱৰ্তন আয়োজন কৰি জনগণক সচেতন কৰি তোলা আদি দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি শোণিতপুৰ জিলাৰ আটাইকেইটা সমষ্টিৰ বিধায়কসকলক গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ওপৰত স্মাৰক পত্ৰৰ জৰিয়তে গোৰ্খাসকলৰ পক্ষত বিধানসভাত দাবী উপস্থাপন কৰাৰ উপৰিও বিভাগীয় অসম চৰকাৰৰ মন্ত্ৰীসকলক অতি শীঘ্ৰে বিষয়সমূহ উপস্থাপন কৰি গোৰ্খাসকলক আশ্বস্ত কৰাৰ দাবী জনোৱা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতীক ধৰ্মঘটৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই সভাত অবিভক্ত শোণিতপুৰ জিলাৰ এক যৌথ সমন্বয়ৰক্ষী সমিতি গঠন কৰা হয়। এই সমিতিত জয়কুমাৰ চুতাৰক সভাপতি, গকুল বসনেট আৰু জয় দাহালক সম্পাদকৰ দায়িত্ব দিয়া হয়। অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।